তো গাইজ চাবৰে আমাৰ 220 টকাৰ খানা গতিকে ষ্টাৰ্ট কৰিছোঁ 10 দিন ষ্টাৰ্ট হৈছে তো গাইজ চাবৰে আমাৰ মিষ্টাৰ নৱ ভাই আহি গ'ল এতিয়া আমি ৰাইডটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু নে কি ভাই বহুতে ৱেইট কৰিছে বাৰু বেয়া লাগিছে মোৰ একো নাই তো এতিয়া চলো তো ওকে গাইজ তো আমি আমাৰ কলেজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এতিয়া আমি গৈ আছোঁ সেউজ ভিতৰফালে ফুৰিব গৈ আছোঁ আমাৰ পিকেচি আমাৰ কলেজৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি ভিডিঅ'টো তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব অলপ জাম আছে বাৰু একো নাই আমাৰ মানে ৰাইডত সোনকালে যোৱা কথা আছিল কিন্তু মোৰ মানে অলপ কলেজত প্ৰেক্টিকেল কাম আছিলে চ' সেই কামখিনি শেষ কৰিলোঁ নৱ ভাই 20 মিনিটমান ৰ'লে বাৰু মোক ৱেইট কৰিলে চ' একো নাই বাৰু এইখিনি দেৰি হৈ যায় বাৰু চ' অ'কে গাইজ আমি জামটো এৰি আহিলোঁ এতিয়া আৰু আমি ভিউ পইণ্ট পাই গ'লোঁ গাইজ চাবৰে এইফালে পাহাৰ ৱাও নেচাৰেল ভিউ গাইজ আৰু গাইজ আপোনালোকে যদি মানে কোনোবা ৰাইডত যায় আৰু মানে ৰাইডত গ'লে পূৰা ফুল ছেফটিত যাব কাৰণ আমাৰ আগষ্ট চৌহান আমাৰ মাজত এতিয়া নাই বাৰু তেওঁ ঢুকাইছে চ' পূৰা ছেফটি গেয়াৰত যাব লাগে ৰাইডত গ'লে আৰু এয়া চাবৰে আমি MK মদন কামদেৱৰ আমি ফ্ৰণ্টতে পাই গ'লোঁ এতিয়া মদন কামদেৱ চাবৰে এইটো গেট হয় মদন কামদেৱৰ MKৰ গেট হয় এইটো আমি বাৰু এতিয়া নোসোমাওঁ বাৰু আমি আগৰ পৰা আহি লওঁ তো গাইজ চাবৰে এইফালে গ'লে মানটাক এটা পাই যাম আৰু এইফালে গ'লে আমি চিধা নৰ্থ গুৱাহাটী মানে যাব পাৰিম আৰু এইফালে টুল গেটৰ আগত ওলাম আৰু এইফালে গ'লে ৰাস্তাটো সৰু কিন্তু মানে এই টুল গেটত মানে পইচা দিয়াৰ হেৰিত মানে মানুহবিলাকে ইফালে লৈ আহে সৰু ৰাস্তা ইমান ডাঙৰ ডাঙৰ গাড়ীবিলাক আহে ইফালে সেইটো চাবৰে MK এইফালে আমাৰ ওচৰৰ হয় সেউজ ভিতৰ হলা কিন্তু বাট মই আহি পোৱা নাই ইয়াতে এইখন কিবা ধাবা মেবি আজি ৱেডাৰটো চাব পাৰে গাইছ একদম মজা ৱেডাৰ সুন্দৰ বতাহ দি আছে ৰ'দ বেছি দিয়া নাই বাৰু অলপ অলপ দি আছে চ' ভাল লাগি আছে আজি ৰাইড কৰা বতৰ তো গাইছ আমি মানে লং ৰাইড যোৱা নাই বাৰু প্লেনিং চলি আছে বাৰু আমাৰ এক্সামো চলি আছিল ন তো লং ৰাইড যোৱা নাই অতি সোনকালে আমি লং ৰাইড কৰি আছোঁ আপাৰ আছাম যাম বুলি ভাবি আছোঁ গাইছ প্লেনিং চলি আছে বাৰু চ' চাই লওঁ কি হয় তো গাইছ চাবলৈ ফালে পাহাৰ পূৰা পাহাৰ মানে নেচাৰৰ ফিল মই মানে লোকেশ্যনটো ভালকৈ চিনি নাপাওঁ চ' ইয়াতে সুধি ল'ব লাগিব কাৰোবাক দাদা সেউজ ভিতৰফালে কোনফালে আছে সেউজ ভিতৰফালে আগত চাইডত মাৰা আছে ন হয় দিয়া থেংক ইউ অঁ দিয়া তো গাইছ ইয়াতে মই সুধি ল'লোঁ মানে জেগাটো ভালকৈ চিনি নাপাওঁ চ' ক'লে বাৰু আমাক আগত গৈ চাইনবোৰ্ড আছে তাৰ পৰা যাব দিছে আৰু তো গাইছ আজি মানস ভাই মোৰ লগত আহিছে বাৰু ভাল লাগিছে মোৰ মানস বাৰু এটা ইউটিউব চেনেল আছে বাৰু চেনেলৰ নাম কি তোমাৰ লোকেল জমনি বুলি আছে ইউটিউবত আপোনালোকে চাৰ্চ কৰিব আৰু ভিডিঅ'বিলাক চাব মজা ভিডিঅ' বনাই মানে কমেডি আৰু পূৰা আৰু মাজে মাজে গৈ আছোঁ গাইজ ৰাস্তাবিলাক অলপ বেয়া হৈ আছে ৰাস্তা ভাল হ'লে মানে গাড়ীখন চলাই ভাল লাগে আৰু পূৰা মোৰখন বাৰু বেয়া হ'লে কথা নাই অফৰডিং আমাৰ মিষ্টাৰ নৱ ভাইখন ৰেচিং ন তো ৰাস্তাবিলাক ভাল লাগে তো গাইজ মই মানে বহুত দিন ভিডিঅ' দিয়া নাই ন তো মানে কথাবিলাক ওলাই অহা নাই ভিডিঅ' দিলেহে মানে বস্তুটো হেৰি হৈ থাকে আৰু একো নাই গাইজ ভিডিঅ' দি থাকিম বাৰু মাজে মাজে আহি থাকিব তো আপোনালোকে চাবৰে সেউজ ভিতৰফালে এইফালে আছে তো ৰাস্তাটো অকণমান বেয়া এনেকুৱা জেগাত আহি কিবা ভাল লাগে গাইজ অফৰোডিং নপৰা এডভেঞ্চাৰ তো গাইজ আমি এইফালে গৈছিলোঁ ভুলতে মানে আমি চিধা যাব লাগিব এইফালে যাব লাগিব চ' গৈ আছোঁ এতিয়া বতৰটো মানে আজি এনেকুৱা হৈছে এবাৰ ৰ'দ দিয়ে এবাৰ অলপ বতৰটো ভাল কৰে তেনেকুৱা কৰি আছে মানে পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে গাইজ মজা ফিল মানে এইফালে কিবা কাম কৰি আছে চাগে
এয়া অফৰোডিং চাবলৈ গাইজ শিল সৰু সৰু শিল আছে এইবিলাকত মজা আৰু কৈ আছোঁ গাইজ দেখাই আছোঁ গোটেইখিনি ভিডিঅ'টো শেষলৈ চাব वाओ वाओ नज़ारा चेक करो गाइस कैसा लग रहा है सब मानस भाई केनेকুৱা লাগিছে আল্টিমেট না পুৰা একদম এডভেঞ্চাৰ না পুৰা ফুল এনে মানে আমি পাহাৰত থাকি বেছি ওলাই গাইছে হৰ্চ হোৱাইট হৰ্চ চাব পাৰে হৰ্চ উঠিব পাৰিম নেকি বাৰু এবাৰ এয়া চাব পাৰে গাইজ ঘোঁৰা আছে এটা দুটা দেখা পাইছিলোঁ এটা দেখিলোঁ আৰু এটা ক'তবা আছে তো গাইজ আমি পাই গ'লোঁ চাব পাৰে সেউজ ভিতৰখলা ভিতৰত বাৰু এণ্ট্ৰি কৰিম আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি লওঁ ভাল এটা জেগাত তো পাহাৰৰ মাজত এনেকুৱা এটা সুন্দৰ জেগা এটা সোমাই আছে গাইজ চাব পাৰে হিডেন প্লেচ আৰু আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰি লওঁ তাৰপিছত লগ পাই আছোঁ গাইজ কেনেকুৱা লাগিছে ভাই মজা লাগিছে কিন্তু গাড়ীখনে শিক্ষা পায় না অলপ এইবিলাক ঠাইত উপস্থিত হ'লে মই দৰ্শকক কৈছোঁ এই যিটো স্পৰ্ট বাইক এইবিলাক কোনো গাড়ী মানে ঠাই নহয় অফৰোডিং বাইক লাগিব বাইক সেইখনে বেষ্ট তো মই দৰ্শকক অনুৰোধ জনাওঁ আপোনালোকে যদি এইবিলাক ঠাইত উপস্থিত হ'ব বিচাৰে কেতিয়াবা স্পৰ্ট বাইক নানে তো গাইজ চাব পাৰে এইটো সেউজ ভিতৰফালে এইটো গেট হয় মই বাহিৰৰ পৰিৱেশটো দেখাই লওঁ প্ৰথমতে এয়া চাব পাৰে পাহাৰ গোটেই পাহাৰ চাব পাৰে আৰু এটা আছে বগা ঘোঁৰা এটা আছে আৰু তাই 20 মিনিট এটা আছে দেখাই আছোঁ গাইজ কেনেকুৱা ফিল কেনেকুৱা ভাই নেক্সট লেভেল না ভাল লাগিছে আল্টিমেট জেগা ভাই কেনেকুৱা লাগিছে ফিল কেনেকুৱা আজি মজা ফিল না মই এই ঠাইত আগতে আহি পোৱা নাছিলোঁ আজি খুব ধুনীয়া লাগিছে মোৰ মানে চিনি পাওঁ বাৰু কিন্তু আহি পোৱা নাই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ আজি তুমি নিজে মজা লাগিছে মানে জেগাটো জানো ক'ত আছে কিন্তু মেইন লোকেশ্যনটো নাজানো আৰু কিবা হেৰি কৰি আছে কিন্তু কি কৰি আছে আৱাজ দি আছে কিন্তু আৱাজ দিছে জোকাই আছে চাগে আমাক আৰু ঘোঁৰাই কিন্তু মাৰিলে কিন্তু বেক কিক আৰু ফ্ৰণ্ট কিক ইয়া লগাই কিন্তু পুৰা একদম জোকাব নোৱাৰা মাৰি দিব নাযাবা আমরা আরপিএম তো ডেঞ্জার না আরপিএম তোর ভাই গৈ আছে জোকাবক লাগি কবাত দাবি আহি বজাই দিব নেকি একো নকৰে চাগে যোৱাচোন চাই আছে বজাই দিব কেনেকে চাই আছে ভয়ো লাগে নাযাবা ওচৰত নাযাবা লগাই দিব চাব পাৰে গাইজ এতিয়া আমি ভিতৰত গৈ আছোঁ গাইজ তো চলো তো গাইজ এতিয়া আমি ভিতৰত এণ্টাৰ কৰি আছোঁ তো চাই থাকক দেখাই আছোঁ এতিয়া মানে ৰ'দ দিছে অকণমান মানে আহি থাকোঁতে ইমানটো ৰ'দ দিয়া নাছিলে তো চাব পাৰে এইটো গেট এতিয়া গৈ আছোঁ গোটেইখিনি দেখা আছোঁ ক'ত কি আছে এইবিলাক চাব পাৰে ওপৰত গৈ আছে ইয়াত সৰু ছোৱালীৰ খিলনাবিলাক আছে কোৱা বাহৰে এইটো কি মানে ফকাছ কৰি পেলাই মাৰা আৰু নাই এইবিলাক কিবা গেম আছে গেম এইবিলাক শিল মাৰা গেম নেকি শিল মাৰা গেম চাগে আমাৰ ইমান এম নাই ভাই মই কাৰ্টনত থাকিব বেলেগ যিয়ে নহওক এতিয়া বন্ধ আছে চাগে এইবিলাক এতিয়া বন্ধ আছে এইবিলাক ধুলনি আছিলে এইবিলাক চব ভাঙি গৈছে এইবিলাক এইফালে চাব এইবিলাক বাস্তাই গেলা আমি আগতে মানে এইবিলাক ধুলনি চাব পাৰে উঠি দিয়া এবাৰ ফিল্ডটো লৈ লোৱা চাব পাৰে গাইজ ধুলনি উঠি আছে আমাৰ ভাইতে নাই চাব পাৰে আমাৰ মানৱ ভাই কিন্তু এটা কথা আজি মানৱৰ বাৰ্থডে হয় বাৰ্থডে নেকি হেপী বাৰ্থডে ভাই হেপী বাৰ্থডে তো গেছ সকলোকে কমেণ্টত হেপী বাৰ্থডে উইচ কৰি দিবা ভাইক তো চাব পাৰে এইবিলাক সেইটোত আছে ইয়াতে এইফালে আছে পিছলা ফিল্ডটো লোৱা সৰু গালিৰ ফিল্ডটো চাব পাৰে গাইজ মই এবাৰ ফিল্ডখনত বহি লওঁ সিহঁতক চাব পাৰে পুৰা খেলি আছে বহি লওঁ এবাৰ ইয়াতে মজা গাইজ মজা ফিল্ড ৰ'দ দি আছে ইভিনিং টাইম আহিলে মজা পায় আৰু একদম সুন্দৰ বতাহ আহি থাকে আগৰ ফালে দেখাই আছে এবাৰ ইয়াতে উঠি লওঁ পিছলা হয় এইটো
এইফালে আছে, এইফালে ওপৰ ফালে যাওঁ আহা। ওপৰ ফালে গৈ আছোঁ গাইজ। এতিয়া বিলাক মানে বন্ধ আছে। গৈছোঁ ওপৰ ফালে দেখাই আছোঁ গাইজ। লেতেৰা হৈছে আগতকৈ। টুৰিষ্টবিলাক অহা নাই ন এতিয়া। ইয়াতে মানে কিবা আছিলে চাগে গাইজ, কিন্তু এতিয়া এইবিলাক পুৰা লেতেৰা হৈ আছে, যাব পাৰে। সেইফালেও এটা ৰাস্তা আছে, এইফালে আহিব পাৰে আৰু এইফালেও আছে। সেইফালে ৰুম মানে গেছ ৰুম আছে, বহিব পাৰে ন? গেছ ৰুম আছে, হয়। কেণ্টিন আছে নেকি? কেণ্টিনো আছে চাগে। তো আমাৰ গাইজ বাইকখন আৰু তাত আছে, পাৰ্কিং কৰা আছে, চাব পাৰে। আমি তলত আছিলোঁ, ওপৰ ফালে উঠি আহিলোঁ। এতিয়া ওপৰ ফালে গৈ আছোঁ, ক'ত কি আছে গোটেইখিনি চাই আহোঁ। তো চালোঁ গাইজ। সিহঁতৰ মানে ভাগৰ লাগিছে গাইজ, মোৰো লাগিছে বাৰু অকণমান। গাঁৱতে নাই কলগাছ, ইয়াতে আছে। চাব পাৰে গাইজ, এইবিলাক মানে কিবা ৰুম চাগে। হয়, সুন্দৰ আৰ্ট কৰিছে, 2-3টা আৰ্ট কৰিছে। চাব পাৰে হৰিণা হৈ চাব পাৰে গাইজ। তাত এটা আছে। ইয়াত মানে কোনোবাই যদি আহে আৰু খোৱা লোৱা কৰিব পাৰে ইয়াতে। আৰু মজাকৈ ফেন্স আছে। গৈছোঁ ওপৰত, সুন্দৰ গাইজ, পুৰা মজা এডভেঞ্চাৰ এটা হৈছে আজি, এডভেঞ্চাৰ ৰাইড গৈছোঁ। তো গাইজ এইটো চাব পাৰে, গেষ্ট হাউচ হয়, ইয়াতে বহিব পাৰে। খোৱা লোৱা ব্যৱস্থা আছে। এইফালে কিটচেন আছে ইয়াতে। ওপৰত যাব পাৰিম ন? ওপৰত যাব পাৰিম। ভাই চাব পাৰি সুন্দৰকৈ বহি আছে। কি নাম তোমাৰ? ইণ্টাজুন। অঁ, ঘৰ ইয়াতে ন? ভালে গৈছোঁ ঘৰ, আমাৰ তাৰে আছোঁ ওচৰতে। তো গাইজ ওপৰত কোনোবা আছে নেকি? ওপৰত গৈ আছোঁ গাইজ, ওপৰত চাংঘৰ এইটো। ওপৰত গৈ আছোঁ গাইজ, দেখি আছোঁ গোটেইখিনি। এইটো চাব আমি পূৰা ওপৰত আহি গ'লোঁ। মজা আৰু সুন্দৰ এটা ফিল্ড, মজা। আৰু তলত ইয়াৰ পৰা মানে গোটেই তলৰ ভিউটো চাব পাৰি, তলৰ ভিউ। এইটো ঘোঁৰা হয় এইটো, আৰু আমাৰ বাইকেইখন তাত পাৰ্ক কৰা আছে, চাব পাৰে। মজা, ৰাতি থাকিব পাৰি, পুৰা আছে মানুহ। চাই কেনে ফিল কেনে সেইটো মজা লাগিছে, মজা ফিল না? কি চাব পাৰে, কি সুন্দৰ ভিউ ইয়াৰ পৰা। ফেন চলে নেকি বাৰু? ফেন নচলে চাগে। আমাৰ ভাই আছে ইয়াতে, ভাইৰ বাৰ্থডে বাৰু, সকলোৱে উইচ কৰিব গাইজ। হেপী বাৰ্থডে কমেণ্টত লিখি দিব। আৰু গাইজ মই এটা কথা ক'বলৈ লৈছোঁ, মানে আমাৰ মিষ্টাৰ নৱ মানে ছিংগাৰ, সৰু সুৰা মানে ছিংগাৰ লাগি আছে পুৰা। মই মানে এটা ভিডিঅ' চাইছিলোঁ, ভাইৰ ভিডিঅ', সুন্দৰ এটা মানে জুবিনদাৰ এটা গান গাইছে, মজা হৈছে। আৰু মানে কোনো প্ৰেক্টিচ কৰা নাই, এটা হেৰিতে গাইছে, সুন্দৰ হৈছে। আৰু ভাই নেক্সট লেভেল, পুৰা আগুৱাই যাই থাকা। মই চাইছোঁ ভিডিঅ'টো, গোটেই সকলোৱে চাইছোঁ। জুবিন দাক ভাল পাওঁ, মেইন কথাটো হৈছে জুবিন দাক খুবেই ভাল পাওঁ। জুবিন দাক আৰু ভাল পাওঁ। এয়া অলপ চলপ মানে গানতো গৈছিলোঁ আগতে, গান শিকিব গৈছিলোঁ। তো তেনেকুৱা মই 6 বছৰ এনেকে মানে গানটো মানে যিয়ে নহওক জোৰ জবৰদস্তি এনেকে গানটো শিকিলোঁ। কাৰণ চাৰেগামা শিকায়, মোৰ মনত নাহে এইবিলাক, আৰু মানে খুব টাফ হয় চাৰেগামাটো। তো এনেকে যেতিয়া শিকি থাকিলোঁ, তো তেতিয়াৰ পৰা অলপ গানৰ ৰাপটো আহি গ'ল। তো জুবিন দাৰ গান খুবেই ভাল পাওঁ, আৰু বেলেগ মই গান নাগাওঁ, জুবিন দাৰ গানবিলাক চেষ্টা কৰোঁ গাব, সেয়া আৰু। তার গোপন প্রেমের ব্যথা বলে যায় আমার গান, শুধু মনে রেখো আমার গান বলে যায়। তো গাইজ চাব পাৰে আমাৰ 220 টকাৰ খানা, চাব পাৰে। 4 কাপ চাহ আৰু মানে কেইটা দিছে পকৰা? 8টা দিছে, 220 টকা। দাম নহ'লেও গাইজ খাব লাগিব, কিন্তু ইয়াৰ যিটো ফিল ন, সেই ফিলটো মানে বেলেগত নাই। মানে 220 টকা কম। খুবেই কম। তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল, 220 টকাৰ চাহ মজাকৈ খাই ল'লোঁ। এতিয়া তলত গৈ আছোঁ। আৰু খোৱা লোৱা হৈ গ'ল গোটেইখিনি আমাৰ। চাহটো ইয়াৰ গেট, চাব পাৰে। ইয়াত মানে ফেমিলিও আহিব পাৰে গাইজ। এতিয়া গৈছোঁ, আমাৰ গাড়ীবিলাক ইয়াতে পাৰ্ক কৰা আছে, দেখাইছোঁ। এইখন আছে মোৰ এক্সপালছ 204V, আৰু এইখন ভাড়া হৈছে R15M। চলাম বাৰু আজি এবাৰ, চলাই পোৱা নাই এইখন। আমাৰ ভাই এবাৰ RPM দিব, তো RPMটো দি দিয়া। আৰু এইটো ষ্টক এক্সজষ্ট হয় দেই, মানে এক্সজষ্ট লগোৱা নাই, যেতিয়া লগাম তেতিয়াহে আচল আৱাজটো আহিব। আহিব পাৰে গাইজ, কিন্তু অকণমান ৰাস্তাটো অকণমান অফৰোডিং হ'ব ৰাস্তাটো, মানে স্পৰ্টছ বাইক লৈ আহিলে অকণমান অসুবিধা হ'ব পাৰে আপোনালোকৰ। তো আহিব পাৰে, মজা ঠাই।
ৰাস্তাটো বেয়া কিন্তু যিটো মানে ইয়াৰ ফিল ন সেই ফিলটো নেক্সট লেভেল একদম নে কি মানুহ হয় নেক্সট লেভেল না ফিলটো নেক্সট লেভেল ফিল এতিয়া মানে আমি বাইকখন অলপ এক্সচেঞ্জ কৰি ল'ম মোৰখন চলাব আমাৰ ভাই RPM নিদিওঁ সেফটি কিটৰ কাৰণে কৈছোঁ হাই RPM নিদিবা পুৰা 13,000 লগোৱা আছে দাগি দিব RPM নিদিওঁ চ' ভাই গাড়ীখন চলাই যাব এবাৰ ডলফিন চাব পাৰে ফাৰ্ষ্ট টাইম চলাম R15 ভিউ ডলফিনত ঘূৰিছে এবাৰ মজা ফিল সোমাতে বহা মোৰ লগত ষ্টাৰ্ট কিয় হ'ল ষ্টেনৰ কাৰণে বাইকটো চলাই মজা লাগিছে মানে কঁকালৰ বিষ নহয় এখন কেনে পাইছা চলাই কঁকালৰ বিষ নহয় অফৰোডিঙৰ কাৰণে এক্সপালছ ভাল লাগিছে চলাই এক্সপালছ মজা তোমাৰখন মজা ফিল একদম হেৰিটো কোৱা ফিডবেকটো কোৱা তোমাৰ ফিডবেকটো একদম পুৰা স্মুথ গাইজ মানে চুপাৰ বাইকৰ ফিল দিয়ে একদম তো এতিয়া বাই 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 লগ পাম বাৰু কেতিয়াবা ফিটনেছৰ পৰা বাই বাই লৈছে এক্সপালছ মজা বাইক আজি মই ট্ৰাই কৰিলোঁ মজা লাগিছে কেতিয়াবা এতিয়া মোৰ ডলফিনক লওঁ যাবা বাই 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 থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' গাইজ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই টেক কেয়াৰ এণ্ড ছেভ জয় অসম গাইজ